এই পৃথিৱীত ভাগ্যৰ ওপৰত বিশ্বাস নকৰা মানুহ খুবেই কম। ভাগ্য আছে বুলি বিশ্বাস নকৰা মানুহৰ সংখ্যা খুবেই কম। বৰঞ্চ ময়ো ভাগ্যৰ ওপৰত বিশ্বাস কৰোঁ। আৰু মই এইটো ভাবোঁ, ভাগ্যৰ ওপৰত বিশ্বাস ৰখাটো অপৰাধ নহয়, কিন্তু ভাগ্যৰ ওপৰত নিৰ্ভৰশীল হোৱাটো অপৰাধ। জীৱনৰ সমস্ত বিষয়বোৰ ভাগ্যৰ ওপৰত এৰি দিয়াটো অপৰাধ। তাৰ কাৰণ কি জানে? কাৰণ আমাৰ জীৱনটো যোৱা নহয় আৰু আমি যোৱাৰীও নহয়। আপুনি জানিলে হয়তো অবাক হ'ব, কিন্তু আমাৰ ভাগ্য নষ্ট হয় আমাৰ নিজৰ দোষত। ভাগ্যটো সেইটোৱেই যিটো আমাৰ চিলেবাছৰ বাহিৰত থাকে, যিটো অপ্ৰত্যাশিতভাৱে ঘটিব পাৰে, যিটো আমাৰ নিয়ন্ত্ৰণত নাই, যিটো অপ্ৰত্যাশিতভাৱে ঘটে, সেইটোৰ ওপৰত আমি চিন্তা ভাৱনা কৰা সেইটো মূৰ্খামিৰ বাহিৰে একো নহয়। আচল কথাটো হ'ল কি, আমি সৃষ্টিকৰ্তাৰ ওপৰত নিৰ্ভৰ কৰি বহি থাকোঁ যে তেওঁ কেতিয়া আমাৰ ফালে চাব, কেতিয়া আমাক কিবা দিব। কিন্তু এনেকুৱাওতো হ'ব পাৰে যে সৃষ্টিকৰ্তা আমাৰ ফালে ঘূৰি চাই আছে, কেতিয়া আমি আৰম্ভ কৰিম, কেতিয়া আমি কিবা এটা কৰিম। হয়, এনেকুৱাও হ'ব পাৰে, কিন্তু আমি সেইটো নাভাবোঁৱে কেতিয়াও। আমি যেতিয়া কোনো এটা বস্তু দেৰিকৈ পাওঁ, তেতিয়া আমি ভাবোঁ যে আমাৰ ভাগ্যটোৱেই বেয়া। এই ক্ষেত্ৰত আমি ভাগ্যক দোষ দি একো লাভ নাই। ইয়াত ভাগ্যৰ কোনো দোষ নাই। এইটো আমাৰ নিজৰ দোষ যে আমাৰ ধৈৰ্যটো কম। আচলতে আমি সকলো বস্তু সোনকালে বিচাৰোঁ, কিন্তু আমি এইটো বিশ্বাসেই নকৰোঁ যে যি বস্তু আমি দ্ৰুত পাওঁ সেইটো আমাৰ দ্ৰুতই গুচি যায়। যি সফলতা আমি সোনকালে লাভ কৰোঁ সেই সফলতা আকৌ সোনকালেই নাইকিয়া হৈ যায়। এই পৃথিৱীত সকলো মানুহেই সফল হ'ব বিচাৰে, কিন্তু সফল হ'বৰ বাবে পৰিশ্ৰম কৰিব নিবিচাৰে আৰু পৰিশ্ৰম কৰিবলৈ ভয় কৰে। হয়, আমি পৰিশ্ৰম কৰিবলৈ ভয় কৰোঁ, আৰু যদিও আমি পৰিশ্ৰম কৰোঁ, পৰিশ্ৰম কৰাতকৈ অধিক আমি আশা ৰাখোঁ সেই কষ্টৰ বিনিময়ত আমি ফলাফল পাবৰ বাবে। সেইবাবেই হয়তো নিৰাশ হোৱাৰ সম্ভাৱনাটো বাঢ়ি যায়। সেইবাবেই হয়তো কষ্ট পোৱাৰ সম্ভাৱনাও বাঢ়ি যায়। আপোনালোকক আকৌ কৈছোঁ, আমাৰ ভাগ্য নষ্ট কৰাৰ আঁৰত আমিয়েই দায়ী। পৰিস্থিতি যেনেকুৱাই নহওক কিয়, পৰিস্থিতি যেনেকুৱাই কঠিন নহওক কিয়, ভাগ্যৰ ওপৰত বিশ্বাস ৰাখক, কিন্তু ভাগ্যৰ ওপৰত নিৰ্ভৰশীল হৈ নপৰিব। সমস্তখিনি সৃষ্টিকৰ্তাৰ ওপৰতে এৰি এনেই বহি নাথাকিব। তেওঁতো আমাক পৰিশ্ৰম কৰিবলৈ মানা কৰা নাই। মনত ৰাখিব, ভাগ্যটো হ'ল লিফ্টৰ নিচিনা আৰু পৰিশ্ৰমটো হ'ল চিৰিৰ নিচিনা। লিফ্টটো হয়তো আপুনি সোনকালে পাব, কিন্তু লিফ্ট বেয়া হোৱাৰো চান্স থাকে। লিফ্টে আপোনাক ভুল গন্তব্যটো পঠাব পাৰে, কিন্তু চিৰিয়ে আপোনাক সঠিক পথত লৈ যাব। হয়তো দেৰি হ'ব, কিন্তু নিৰ্দিষ্ট গন্তব্যস্থানত আপুনি সঠিকভাৱে পাই যাব। যেনেদৰে চিৰি দি গ'লে সময় লাগে, আপোনাৰ চিৰি দি নামোতেও একেই সময় লাগে, কিন্তু লিফ্ট যিমান সোনকালে উঠে সিমান সোনকালেও নামেও। আমাৰ ভাগ্যটো ঠিক একেই। আপুনি ভাগ্যৰ সহায়ত যিমান সোনকালে সফলতা পাব, ঠিক তেনেদৰে অতি সোনকালে নামিবও পাৰে। যদি আপুনি পৰিশ্ৰম কৰে, কঠোৰ পৰিশ্ৰম কৰে, তেতিয়াহ'লে আপোনাক কোনেও ধৰি ৰাখিব নোৱাৰে। সকলোতকৈ ডাঙৰ বিষয় কি জানে? অভিজ্ঞতা। আজিকালি অভিজ্ঞতাৰ মূল্য বহুত। আজিৰ দিনত আপুনি কিমান সফলতা অৰ্জন কৰিব সেইটো আপোনাৰ অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰে। ভাগ্যত কেতিয়াও অভিজ্ঞতা সঞ্চয় নহয়, ভাগ্যত কেতিয়াও অভিজ্ঞতা নাহে, কিন্তু পৰিশ্ৰমে আপোনাক অভিজ্ঞ কৰি তোলে। আৰু আজিকালিৰ দিনত মানুহে অভিজ্ঞতাক মূল্য দিয়ে। যদি আপুনি প্ৰাইভেট ছেক্টৰত কাম কৰে, তেতিয়াহ'লে এই অভিজ্ঞতাৰ কথাখিনি আপুনি ভালদৰে বুজিব পাৰিব। কোনো এমপ্লয়ী যিমানে অভিজ্ঞ হ'ব, তাৰ দৰমহা সিমানেই বৃদ্ধি পাব। বাস্তৱ জীৱনৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই। আপুনি যিমানেই পৰিশ্ৰম কৰিব, আপোনাৰ অভিজ্ঞতা সিমানেই সঞ্চয় হ'ব। আমি অলপতে হতাশ হৈ পৰোঁ। যেতিয়া আমাৰ ফলাফল মনৰ মতে নহয়,
তেতিয়া আমি হতাশ হৈ পৰোঁ। আৰু মজাৰ বিষয়টো হৈছে হতাশাই কেতিয়াও ভাল ফলাফল আনিব নোৱাৰে আৰু কেতিয়াও নানেও। সেইবাবে হতাশ নহৈ সমস্যাৰ সমাধান বিচৰা উচিত, যে আমাৰ কাৰণে কোনটো কৰা উচিত আৰু কোনটো কৰা দৰকাৰ। আকৌ কৈছোঁ, দ্ৰুত সফলতা দ্ৰুতভাৱেই গুচি যায় আৰু দেৰিকৈ অহা সফলতা মানুহৰ বাবে উপহাৰস্বৰূপ। দেৰিকৈ অহা সফলতাই আপোনাক বহু আনন্দ দিয়ে। সময় লাগক, কিমান সময় লাগিব, এদিন নে এদিন সফলতা আহিবই, কিন্তু আমি কঠোৰ পৰিশ্ৰম এৰি দিব নালাগে। আচ্ছা, এটা কথা কওকচোন, আপুনি কি কেতিয়াও সুখী হোৱা নাই? কেতিয়াও কি আপোনাৰ সুখ অহা নাই? নিশ্চয় আহিছে, চবৰে আহেই, সুখ আহি পেলাই এতিয়া দুখৰ দিন দেখিব লগা হৈছে। এই দুখৰ দিন কি আপোনাৰ চিৰদিন থাকিব? নাথাকে। আপুনি কঠোৰ পৰিশ্ৰম কৰি যাওক, কঠোৰ আপুনি কামত নিয়োজিত হৈ যাওক, এদিন নে এদিন আপুনি সফলতা অৰ্জন কৰিবই। আৰু এই সফলতাই যিটো আনন্দ আনিব, আন কোনো বস্তুৱে নানে। আপুনি আপোনাৰ ওপৰত বিশ্বাস ৰাখক, ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক, আপুনি সফল হ'বই। এই পৃথিৱীৰ সকলো মানুহৰে বেয়া সময় আহেই। সেইকাৰণে আমি বিচলিত নহৈ আমি আমাৰ কাম কৰা উচিত। মনত ৰাখিব, সময়ৰ লগে লগে যেনেদৰে পৃথিৱী পৰিৱৰ্তন হৈছে, ঠিক তেনেদৰে আপোনাৰো পৰিৱৰ্তন হ'বই। অলপ ধৈৰ্য ধৰক, অলপ অপেক্ষা কৰক। আপুনি যেনেকুৱা বিচাৰে ঠিক তেনেকুৱাই পাব। হয়তো অলপ সময় লাগিব পাৰে, কিন্তু আপোনাৰ ফল অৱশ্যই পাব। যদি আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখে, যদি আপুনি ভাগ্যৰ ওপৰত বিশ্বাস ৰাখে, তেতিয়াহ'লে এইটোও বিশ্বাস কৰক যে আপুনি এদিন নে এদিন সফল হ'বই। কাৰণ ভাগ্য পৰিৱৰ্তন হোৱা প্ৰকৃতিৰ নিয়ম। আগতেও কৈছোঁ, এতিয়াও ক'ম, আপুনি ভাগ্যক বিশ্বাস কৰক, কিন্তু ভাগ্যৰ ওপৰত নিৰ্ভৰশীল নহ'ব। নিজৰ প্ৰতি বিশ্বাস নেহেৰুৱাব, নিজৰ প্ৰতি আস্থা নেহেৰুৱাব।